কবিতাৰ শিৰোনাম মৰমৰ চুক্তি। কবি শ্ৰীমন্ত বৰা। আবৃত্তি কৰিছে প্ৰাঞ্জল প্ৰতিম হাজৰিকাই। ফাগুন, মই তোক বহুত ভাল পাওঁ, তোৰ ৰঙত ৰঙিয়াল হওঁ। হেৰুৱা মৰমে বিশ্বাসবোৰ পুৰি ৰঙা কৰা আকাশখনলৈ চাই হৰাপাতবোৰে যেতিয়া চকুলো তোকে, মৰমবোৰে তোক উপলুঙা কৰে। তথাপি তোক বহুত ভাল পাওঁ। নঙঠা ডালৰ উচুপনিত সাৰ পাই উঠা পক্ষীবোৰে যেতিয়া কিৰিলিয়াই, তোক চাই থাকো হৰাপাতবোৰ লুটিয়াই। তই বাৰু মোক চাৱনে জাবৰ ঘৰাটো খুচৰি? পদূলিৰ কাঞ্চন জোপাই মোক কাণে কাণে কলে, মৰমত জানো চুক্তি থাকে? বিশ্বাস থাকে বোলে সূৰ্যৰ দৰে। তই বাৰু তেনেকৈয়ে ভাবনে ফাগুন? ফাগুন, তোক যি লাগে লৈ যা, তোক বাধা নিদিওঁ, বেয়া নাপাওঁ। তোৰ লগত বুজাবুজি মৰমৰ চুক্তি কৰা নাই। মই তোক ভাল পাওঁ ফাগুন, বহুত ভাল পাওঁ। নমস্কাৰ। কবি